কি খবর? কই যাবা? ওগুলো গাড়ি গাড়ি আছে? গাড়ি আছে কই যাবো? কই যাবা? ওগুলো গাড়ি দেখাবো গাড়ি দেখাবা? গাড়ি দেখাবো। গাড়ি গাড়ি আছে রে? কার গাড়ি? কার গাড়ি? এটা আমার গাড়ি। তোমার গাড়ি? হ্যাঁ এটা আমার গাড়ি। ওই এটা ভূমিকার है तला किनते लगना इधर किसे guys, welcome back to my YouTube channel Lakshman Vlogs. Good morning friends. আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ নতুন ৰাইড। আজি বেছি দূৰ নহয়, অকণমান কিমান দূৰ যাব পাৰোঁ। কালিৰ ভিডিঅ'টা বিৰাটেই প্ৰব্লেম হৈছে। কালি মাইকটা অকণমান ডিষ্টাৰ্ব দিছিল, গোটাই ভিডিঅ' ক্লিপ মানে চাউণ্ড পোৱা নাই। আৰু কালি আমি বাছত গৈছিলোঁ, গৈ পিনে ভাল লাগিছিল জেগাখিনি। তো কি ক'ম আৰু, টকা দে দিয়া পইচা होता है कभी कभी। मिस्टेक की कमने की রাস্তাগুলো বঢ়িয়া করছে, একদম ভাল লাগে এইফালে আহি, মজা। এইটা রাস্তাত আপোনালোকে বঙাইগাঁও যাব পাৰে আৰামছে, একদম নো টেনশন। টেনশন लेने का नहीं देने का। অকণমান চাইড আছিল, পাহৰি গৈছোঁ। দিয়া পাহাৰ যোৱা ৰাস্তাটো কোনটো আছিল? পাহাৰ 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 এই যে ক্ষেত্ৰত হেৰি পাৰ্কটা আছে যে, মানে পাৰ্ক আছে যে এটা। থেংক ইউ। তো আমি সেইপিনে গৈ আছোঁ। আৰু এইটো ৰাস্তা মানে প্ৰথম আহিছোঁ, আপোনালোকক দেখাম কেনেকৈ যাব লাগে, কোনটো ৰাস্তাৰে যাব। তো চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ, তো ভাল লাগিব। जिंदगी में ऐसा ऐसा मोड़ आता है भाई साहब, अपना को लेके डूबना सोचता है। গাঁৱলীয়া পৰিৱেশ, ভিলেজ, বঙাইগাঁও ভিলেজ है सर। स्कूल है स्कूल।
Hey guys, welcome back to my YouTube channel Lakshman Vlogs. সকলোকে স্বাগতম জনাইছোঁ। নতুন যদি আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব। নতুন নতুন ঠাই এই চেনেলত পাব চাবলৈ। অকণমান মোটিভেট কৰিব, তেতিয়াহে ভাল লাগিব। এই সাইডে রাস্তা, গাঁৱৰ ৰাস্তা হলেও মানে ডাঙৰে আছে, ব্ৰিটিছ সব বঢ়িয়াকৈ আছে। তো আপোনালোকে যদি অহা নাই এইটো সাইড, গাইসকল वाओ क्या लग रहा है, इधर जा रहा है भाई साहब, मौजा मौजा झकास होने वाला है भाई साहब। किधर आ गया, किधर पे आ गया भाई साहब। বঢ়িয়া লাগে এইখন ঠাই। অকণমান বতৰটা বেয়া বেয়া আছে না, সেইটাৰ কাৰণে অলপমান হেৰি লাগি আছে, নহ'লেতো চেই লাগিল হয় একদম। আপোনালোকে আহিব এটা ভাল সময় লৈ, আৰু একদম মানে ধান কাটিছে, ধান গাৰা সময়ত আৰু ভাল লগা হয়, একদম সেউজীয়া সেউজীয়া। তো বৰ্তমান কেনে লাগি আছে কমেণ্ট কৰিব। ধান কাটা হৈছে, ধাননি পথাৰ। এইখান পাহাৰটা ভাঙা, মানে কোৱাৰী। মই বহুত আগত মানে প্ৰথম ভিডিঅ' বনোৱা সময়ত ইয়াত আহিছিলোঁ, সেই সময়ত মানে এইবিলাক ইমান গছ নাছিলে। এইখন এইখন পাৰ্ক আছে, ইয়াত বহুত ধৰণৰ গছ ৰোপণ কৰা আছে। এতিয়া বৰ্তমান জংঘলে হৈছে, এনেকুৱা পৰিৱেশ। এই চাইডে এটা মন্দিৰ আছে, ইয়াৰ ভিতৰত যাই লাভ নাই, তালা মাৰা আছে, জংঘলীয়া প্ৰায় জংঘল হৈ আছে। ভিতৰত গ'লে ভাল লগা আছে জেগাখিনি ভিতৰত, কিন্তু বৰ্তমান বন্ধ আছে। दूर दूर तुम रहे पुकारते हम रहे, এটা কি হয়ে আছে, এই সাইডে কি করে আছে? হ্যাঁ, আচ্ছা আচ্ছা, আছে। कैसा है भाई साहब इधर का व्यू। অলপমান গাঁৱলীয়া পৰিৱেশ আৰু নেচাৰৰ মাজত ৰাইড, কিমান টাউনৰ মাজে মাজে ৰাইড কৰিম।
অকণমান ভিতৰ অঞ্চলবিলাকো দেখাব লাগে, তেতিয়াহে ভাল লাগিব। আৰু কি পৰিৱেশ আছে জেগাবিলাক, ये बगरी बगरी टेंगा खाना इच्छा हो तो इधर आ जाना। রাস্তাগুলো কেনেকুৱা আছে, কলো বাগান বানাইছে। क्या नज़ारा है भाई साहब, ऊपर उड़ रहा है पहाड़ पे। जिंदगी प्यार का गीत है, कभी किस पार जाना तो। बहुत रास्ता गया से हिला से। গাইসকল বহুত আপোনালোকে ছাপোৰ্ট কৰিছে আৰু কৰিব। নতুন যদি আহি থাকে চেনেল ছাবস্ক্ৰাইব কৰিব। আমি নেচাৰৰ মাজে মাজে ঘূৰি আছোঁ আৰু এইখন একদম গাঁৱলী পৰিৱেশ। এটা জেগাত যাই আছোঁ, এটা জেগা চাব ঘূৰি আছে। আমি অকণমান দিয়ে পৰিৱেশ চাই যাম কি হৈ আছে। বহুদিন মূৰত পাইছোঁ। তো এখানে ভৈৰৱ পাহাৰ, মহাদেৱ পাহাৰ, ভৈৰৱ মন্দিৰ আছে ইয়াত। তো ইয়াত মেলা হয়। তো এনেকৈ পৰিৱেশ ইয়াত মানুহ কম অহা হৈছে। তো গাইসকল, তো এইখন হ'ল পৰিৱেশ ইয়াৰ। বৰ্তমান মানুহ কম, কি কাম চাম হৈ আছে নে কি হৈ আছে। আৰু ইমান ওপৰত মানে যোৱা অসুবিধা। তো আজি নাযাওঁ দে, বেলেগ টাইম আহিলে ওপৰত যাই দেখাম। আৰু আজি অকলে আহিছোঁ, অকলে অহাৰ কাৰণে অকণমান বেয়া লাগে। ওপৰত গ'লে ওপৰত সময় বহুত লাগি যাব। এটাৰ কাৰণে নেক্সট কোনোবা টাইম আহিলে পুৰা দেখাম ওপৰত যাই পিনে। গাইসকল, আমি আছোঁ, এখন হ'ল
চিটকা গাঁৱৰ পৰা ভিতৰত সোমাই আহিব লাগে। তো এইখনৰ ভৈৰৱ পাহাৰ, এইখন ভৈৰৱ বাবাৰ পাহাৰ, এইখন দেখিব পাইছে পুৰা হেৰি আছে। মহাদেৱ আছে। তো গাইসকল অলপমান বহিলোঁ আৰু বহি পিনে অকণমান দেখাম, দেখাৰ পাছত আমি ঘৰলৈ যাম। আৰু কালি ভিডিঅ'টো আৰু আহি আছে ধামাকাদাৰ। আৰু আজি অলপ জাগা কম, মানে সময় কমাৰ কাৰণে অলপ সৰুকৈ বনাইছোঁ। নেক্সট ভিডিঅ'টো অলপ লম্বাকৈ আৰু জোচ লৈ বঢ়িয়াকৈ বনাম। তো চাই থাকিব। এইটো ভিডিঅ' ভাল নালাগিলে তথাপিও অকণমান এইখন জেগাটা দেখালাম। যিসকল বন্ধুৱে দেখা নাই কি পৰিৱেশ, তো চাব পাৰিছে, তো অলপমান লাইক মাৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ' মটিভেট কৰাৰ কাৰণে নেক্সট ভিডিঅ'ত আৰু জোচ লৈ বঢ়িয়াকৈ বনাম। তো ভিডিঅ'টো চাই থাকক। তো গাইসকল, তো আমি ফাইনেলি আহিছোঁ ইয়াত, আৰু আহি পিনে বহুত ভাল লাগিছে। ইয়াত পৰিৱেশ মানে একদম শান্তি। আৰু ইয়াত দেখিব পাইছে একদম ঠাণ্ডা গছ, বিৰাট গছ ঠছ আছে। ইয়াত মানে লেতেৰা হৈছে বহুতে। বৰ্তমান মানুহ কম, কাম কৰি আছে নেকি, খৰি নিব আহিছে মানুহ। চেণ্ডেল টেণ্ডেল থৈ গৈছে। তো আমি ওপৰত নাযাম। আৰু বেলেগ কিবা টাইমত, পূজা টাইমত আহিলে, কোনোবা টাইম পূজা হেৰি টাইমত মেলা ঠেলা থাকিলে তেতিয়া ভালকৈ দেখাম। তো এইখিনিতে আমি ভিডিঅ'টো শেষ কৰিম। তো বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ হ'ব বেলেগ এটা ঠাইত। তো বাই বাই।